আৰু বিকাশ চেত্ৰীয়ে কি ভাল মেছেজ দি আছে বুলি ভাবিছে নেকি আপোনালোকে? তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল DSAFC। তো আজি আকৌ পুনৰ অসমীয়ালৈ পৰিৱৰ্তন হ'লোঁ মই বাবু। তো আজি আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট, বহুত ইম্প্ৰেছ লগা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ফুল চাব। পুৰাটো চোৱাৰ পিছতহে গম পাব কোন সঁচা, কোন মিছা, কোন সত্য, কোন বেয়া। চ' আজি মই ফাৰ্ষ্টত আঙুলিয়াই কৈ আছোঁ যে আমাৰ জেজবি দা আপুনি কিহৰ ইমান উৎপাত চলাই আছে অসমৰ আমাৰ জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে? আপুনি কি কৈ আছে যে জেজবি দা, আপোনাক সব কথা কোৱাৰ আগত বা আপোনাৰ বস্তুবোৰ ফাদিল কৰাৰ আগত আপোনাক মই অনুৰোধ জনাওঁ যে আপুনি মোৰ ভিডিঅ'টো চাই থাকিলে আপুনি বেয়া নাপাব। চ' আপোনাক মই এটা কথা ক'ব বিচাৰোঁ যে এইটো অকণমান হিন্দীত কৈ দিওঁ ন। এই সময় কম, শুরু করো। पहले खुद पे ध्यान दो, बाद में दूसरों को ज्ञान दो। ये बड़ी अच्छी बात कही आप। চ' জিজবিদা আপোনাৰ হয়তো বুজি পাইছে আৰু মোৰ প্ৰিয় ভিউৱাৰ্ছ সকলো চাগে বুজি পাইছে যে কিয় কৈছোঁ। থাম্বনেল চাই হয়তো গম পাইছে যে কাৰ বিৰুদ্ধে ৰোষ্ট কৰিছে, কাক কিমান বেয়াকৈ কৈছে আমাৰ জেজবিদাই। তো জেজবিদাই কেনেকুৱা ভিডিঅ' বনায়, জেজবিদাই কি ভিডিঅ' বনায়, কিমান ৰোমাঞ্চ ভিডিঅ' বনায়, সকলোৱে হয়তো চাই থাকে আৰু জেজবিদাৰ ভিডিঅ'বোৰ হয়তো ভাল লাগে। চ' মোৰো ভাল লাগে, ময়ো জেজবিদাৰ ভিডিঅ' চাই থাকোঁ, জেজবিদাৰ ভিডিঅ'ৰ কাৰণে ৱেইটিং কৰি থাকোঁ। চ' হ'লে মানে আজি থকিব পৰা নাই যে আমাৰ জেজবিদাই এনেকুৱা এটা ভিডিঅ' বনাব পাৰিব যে আমাৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীদাৰ বিষয়ে। চ' গাইজ, মই আজি আপোনালোকক ক'ব বিচাৰোঁ যে জেজবিদায়ে এটা ভিডিঅ'ত কৈছে যে আমাৰ বিকাশ চেত্ৰীদাই কি কৰিছে, বেয়া মেছেজ দি আছে। চ' বেয়া মেছেজ দি আছে তাৰ কাৰণটো যে জেজবিদাই বুজাইছে আমাৰ অসমত বা বাহিৰত বহিৰাগত সব জাগাত নেকি ল'ৰা ছোৱালী বা ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল কি কৰিছে, যেনেকুৱা ডিম্পুদাৰ, বিকাশ চেত্ৰীদাৰ ভিডিঅ' চাই কিনে পঢ়া শুনা নষ্ট কৰি আছে, ষ্টৰি বৰবাদ কৰি কিনে ইউটিউবত লাগি আছে, কাৰণ আমাৰ বিকাশ চেত্ৰী আৰু ডিম্পুদাৰ নিচিনা ইউটিউবাৰ হ'বৰ কাৰণে। চ' আজিকালি ড্ৰিমছ এটাই ক্ৰিয়েটৰ। জেজবিদা আপুনি ভালকৈ শুনি লওক, এই বিকাশ চেত্ৰীদাই যদি বেয়া কমেণ্ট দি আছে তো শুনো জেজবিদাই কেনেকৈ কয়। কওকচোন জেজবিদা। আৰু বিকাশ চেত্ৰীয়ে কি ভাল মেছেজ দি আছে বুলি ভাবিছে নেকি আপোনালোকে? তো গাইজ, আপোনালোকে শুনিছে যে জেজবিদাই কেনেকৈ কৈছে যে বিকাশে এইবোৰ কি দি আছে, বেয়া মেছেজ দি আছে ফিউচাৰৰ কাৰণে। চ' মই মানি লৈছোঁ যে এইটো এটা যে সঁচা কথা যে আজিকালি ইউটিউবাৰৰ আৰ্নিং, টকা পইচা এইবিলাক চাই কিনে কি কৰি আছে, ল'ৰা ছোৱালীবোৰ শিক্ষাৰ পৰা বহুত দূৰত গৈ আছে যে সিহঁতে ক্ৰিয়েট কৰিব, ভিডিঅ' বনাই ইউটিউবাৰ হ'ব ডাঙৰ, সেইটো ভাবি কিনে। কিন্তু নহয় জেজবিদা, বেলেগৰটো চোৱাৰ আগত আপুনি অকণমান নিজৰটো চাই লওক। তো গাইজ, আপোনালোকক জেজবিদাৰ ভিডিঅ'টো দেখাই দিওঁ, আপোনালোকে চাই লওক যে জেজবিদাই কেনেকুৱা ভিডিঅ' বনায়। তো চাই থাকক জেজবিদাৰ ভিডিঅ'। নিউ প্ৰজন্মবিলাকক সেইবিলাক শিক্ষা দি আছে। তো সকলোৱে চাইছে চাগে আমাৰ জেজবিদাৰ ভিডিঅ'। তো মই মানে আজি এইটোৱে ক'ব বিচাৰোঁ যে কোন সঁচা কোন মিছা হয়তো আপোনালোকে এইবিলাক ভিডিঅ', এইবিলাক ৰোষ্ট চাই কিনে গম পাই যাব যে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুদা, ফ্ৰম আছাম জাহিদ আহমেদ, তাৰপিছত বিকাশ চেত্ৰী, বিকাশ আমিন, তেওঁলোকে কি বেয়া মেছেজ দি আছে না কি আমাৰ জেজবিদাই বেয়া মেছেজ দি আছে? চ' এইটো ভিডিঅ' চোৱাৰ পিছত হয়তো সকলোৱে নিঃসন্দেহে গম পাই যাব যে আমাৰ জেজবিদাই কি কৈছে, জেজবিদাই সঁচা কৈছে নে মিছা কৈছে। চ' মই এটা কথা ক'ব বিচাৰোঁ যে জেজবিদা, আপুনি বেলেগক বেয়া মেছেজ দিছে বুলি কোৱাৰ আগত আপোনাৰ ভিডিঅ' স্কেনটো আপুনি এবাৰ ৰিপ্লে কৰি কিনে ভিডিঅ'টো ভালকৈ ফুল HD চাব যে আপুনি আমাক তাৰ লগত ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকল তথা যিমান স্কুলীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে আপোনাৰ ভিডিঅ' চাই কি বেয়া ধাৰণা শিকিব নে বিকাশ চেত্ৰী এবং ডিম্পুদাৰ ভিডিঅ' চাই কিনে বেয়াটো শিকিব, আপুনি কমেণ্ট কৰি জনাব। কিছুমানে ইয়াতে মোক কমেণ্ট কৰিব, তই কি হৈছ? মই ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ, মই ইউটিউবত কেলা টকা ঘটিবলৈ অহা নাই, গম পালি? মোৰ বেলেগ বহুত বিজনেছ আছে। ये क्या है?
নিউ প্ৰজন্মবিলাকক সেইবিলাক শিক্ষা দি আছে নিউ প্ৰজন্মবিলাকক সেইবিলাক শিক্ষা দি আছে চিকেন চিলিৰ চিকেন পকৰা চিকেন চিলিৰ চিকেন পকৰা আমাৰ ঘৰৰ ভাঙা লহৰা জেএছবি তো এটা মস্ত জহৰা साले का खोपड़ी तोड़ खोपड़ी खत्म बाय बाय टाटा गुड তো গাইছ এইটো মানে কি চাওকচোন জেছবিদা আকৌ দেখাই আছোঁ আপোনালোকক এইটো কি জেছবিদাৰ এইটো কি মানে সভ্যতা মানি নে অসভ্যতা মানি আপোনালোকে চাওকচোন এবাৰ জেছবিদা মই আপোনাক পুনৰবাৰ কৈ আছোঁ যে মই কোনো ৰিপৰ্টাৰ বা কোনো সাংবাদিক নহয় মই এটাই ৰিকুৱেষ্ট কৰোঁ যে যোন যেনেকৈ চলি আছে তাক তেনেকুৱা চলিব দিয়ক ফাৰ্ষ্টত নিজৰ ভুলটো চাওক তাৰপিছত আনক আঙুলিয়াই দিয়ক চ' মই আজি আপোনাক এটা কথাই কওঁ হা জেছবিদা আপোনাক মই এটা কথাই কওঁ যে আপুনি বেলেগক লৈ ৰোষ্ট নকৰিব কৰিব আছে আপোনালোকে বেলেগ কিবা কোনোবাই বেয়া স্ক্ৰীন আপলোড কৰিছে আপোনাৰ নিচিনা ৰুমত অসভ্যমানি কৰিছে সেইবোৰ আপুনি ধ্যান দিয়ক বেলেগৰটো পিছত কৰক আপুনি যদি এতিয়া এটা পোষ্ট কৰে যে ডিম্পু বিকাশ চেত্ৰী ফ্ৰম আছাম জাহিদ ইহঁতে কি বেয়া কৰি আছে নে আপোনাৰ ভিডিঅ'ৰ পৰা মানুহে বেয়াটো পাই আছে আপুনি নিজে পাই যাব আপোনাৰ বৰ্ডৰ আৰু আপোনাৰ কুৱেশ্যনৰ এনচাৰটো চ' গাইজ মই আজি আপোনালোকক এটাই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে প্লিজ জনাব যে কোন বেয়া কোন সঁচা কোন সত্য কোন মিছা আপোনালোকৰ পৰা এটাই ৰিকুৱেষ্ট কৰোঁ যাতে আমাৰ জেছবিদাৰ নিচিনা ৰোষ্টাৰ যাতে পিছলৈ আমাৰ এনেকুৱা জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা বিকাশ চেত্ৰী দা ফ্ৰম আছাম জাহিদ দা তেওঁলোকৰ বিষয়ে যাতে কোনো ৰোষ্ট ভিডিঅ' বা কোনো বেয়া ভিডিঅ' নবনায় তাৰ বাবে সকলোৰে ওচৰত অনুৰোধ থাকিল চ' গাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' চেনেলটোত নতুন হ'লে ফ'ল' কৰি লাইক কৰি মোৰ লগত থাকিব পুনৰ আৰু বেলেগ ভিডিঅ' পাবৰ বাবে আপোনালোকে অপেক্ষা কৰিব ধন্যবাদ